শিহৰণকাৰী। ৩২ ছেকেণ্ডৰ এটা ভিডিঅ'। দৃশ্য দেখিলে বুকু কঁপিব আপোনাৰো। আপুনি হাতী মানুহৰ সংঘাত বহুত দেখিছে। হাতীৰ স্বভাৱ যথেষ্ট শান্ত। যেতিয়া খং উঠে তেতিয়া জংঘল ৰজা সিংহও হাতীৰ সন্মুখত আঁঠু কাঢ়ে। ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা ভিডিঅ'। কাবিনী ৰিজাৰ্ভত বন্যহস্তীৰ আক্ৰমণ। জংঘল চাফাৰীৰ সময়ত কেমেৰাত বন্দী বন্যহস্তীৰ আক্ৰমণৰ দৃশ্য, য'ত হাতীটোৱে চাফাৰী কৰা এখন বাহনত আক্ৰমণ কৰা দেখিবলৈ পোৱা যায় আৰু প্ৰাপ্তবয়স্ক হাতীটোৱে বাহনখনৰ ফালে দৌৰি আহে, যাৰ ফলত চালকজনে গাড়ীখন ওলোটাকৈ চলাবলৈ আৰম্ভ কৰে। কিছু সময় গাড়ীখন খেদি যোৱাৰ পিছতে হাতীটো ৰৈ অৰণ্যৰ ভিতৰলৈ সোমাই যায়। জীপৰ চালকজনে এই পৰিস্থিতি ইমান আশ্চৰ্যকৰভাৱে নিয়ন্ত্ৰণ কৰে যে IFSৰ পৰা IS বিষয়ালৈকে তেওঁক প্ৰশংসা কৰে। চালকজনৰ ড্ৰাইভিং দক্ষতা দেখি একাংশই তেওঁক প্ৰশংসা কৰাৰ লগতে সাধাৰণ লোক আৰু IFS বিষয়াসকলে চাফাৰী গাড়ী চালকসকলক জন্তুৰ পৰা দূৰত্ব ৰাখিবলৈ পৰামৰ্শ দিয়ে। নিউজ এক্স ৰিপৰ্ট, ফিফ্থ পিলাৰ।